channel Akash Vlog 69 আজিৰ ভিডিওটো 10 ৰ পৰা ষ্টাৰ্ট কৰি যাব গুৱাহাটীত আজি ভিডিওটো কৰি আছো কালি শেষ হ'ব ভিডিওটো আজিৰ ভিডিওটো বেলেগ ধৰণৰ হ'ব আমি যাই আছো বলবমত যাম বৈশিষ্ট্যত যাম গুৱাহাটী বৈশিষ্ট্যত তাতে জল ঢালিম আপোনালোকক দেখাম মই জীৱনত জনাই আজি যাম জীৱনত না যাই আজি যাই আছো এক্সপেৰিয়েন্সটো কেনেকা হয় আপোনালোকক দেখাম মোৰ লগত জিন্দগীত প্ৰথমবাৰৰ ভাৱে মই ট্ৰেইনৰ ওপৰত উঠলো আৰু মজাটো বহুত ভাল আছে বহুত আহি আছে গুৱাহাটী ৰেল ষ্টেচন চাওক গাইছ আমি আহি পড়লো বৈশিষ্ট্য মন্দিৰত ইয়াতে চাওক আমি গাঁও ধুব আহিছোঁ ইয়াতে ঝৰ্ণা আছে ঝৰ্ণাৰ পৰা পানী আহি থাকে আমি ইয়াতে গাঁও ধুম এতিয়া আৰু মই দেখাই আছোঁ ভাল কৰি চাওক কিমান ভগৱানৰ শিষ্য মানে ভোলে বাবাৰ শিষ্য সকলোৱে আহিছে চাওক কিমান মানুহ আহিছে বাপৰে চাওক আৰু আমি এতিয়া য'ত ঝৰ্ণা আছে মেইন ঝৰ্ণাটো য'ৰ পৰা পানীটো আহি আছে ইয়াত পানী আহি আছে ইয়াত তাতে যাম আৰু তাত যাই আমি দেখাই আছোঁ আপোনালোকে চাই থাকক দে আৰু মই যাই আছোঁ ব্লগ চাওক মই য'ত থিয় হৈ আছোঁ এইটো ঝৰ্ণা ইয়াৰ পৰা পানী আহি আছে চাওক ইয়াতে পানী চাওক বহুত মানুহ ইফালে গাঁৱত হৈ আছে বহুত মানুহ আহিছে বাপৰে কিমান যে ডাঙৰ লাইন হ'ব মই নাজানো লাইন ডাঙৰ হ'ব মই ভাবি আছোঁ কাৰণ বহুত মানুহ আহিছে চাওক ঝৰ্ণা দি পানী আহিছে এই চাওক ঝৰ্ণা গাঁও দি আছে সন্মুখত আমি গাঁও ধুমতে আমি ফাইনেলি লাইনত ধৰিছোঁ আমি এতিয়া এই বৈশিষ্ট্য মন্দিৰত লাইন ধৰিছোঁ আৰু আমি ইয়াৰ পৰা শুক্লেশ্বৰত যাম আগত ইয়াতে পানী ঢালি ল'ম ইয়াৰ পৰা আমি শুক্লেশ্বৰত যাম ইয়াৰ বৈশিষ্ট্য মন্দিৰৰ ভিতৰত মই দেখাই আছোঁ ভিডিঅ'টো চাই থাকক বহুত বেছি লাইন হোৱা নাই কাৰণ আমি 12টা বজাত লাইনটো ধৰিছোঁ 12:10 বাজে চাওক এইটো কি ওলাল হনুমান বান্দৰটো চাওক কিমান ডাঙৰ বহুত বান্দৰ আছে মই দেখাই আছোঁ বান্দৰ ক'ব নাপায় আচলতে হনুমান ক'ব লাগিব দে আৰু হনুমান দেখাই আছোঁ এতিয়া মই ভিতৰত সোমাই আছোঁ চাওক এইটো হ'ল বৈশিষ্ট্য মন্দিৰ মন্দিৰৰ ভিতৰত সোমাই ভিডিঅ' কৰিব পাৰে
moments later. अभी भी हम लोग जा रहे हैं क्यों हम जाइए असु लाइनत बोलबम এতিয়া আমি শুক্লেশ্বৰত যাই তাতে জল ঢালি মিটোৰ কাৰণে লাইন ধৰিছোঁ চক লাইন কিমান ডাঙৰ কালি ৰাতি 2টা বজাত লাইন ধৰিছোঁ এতিয়া এইখিনি যাই আছোঁ ৰাতিত ভিডিঅ' কৰা নাই কাৰণ ভাল নাহে কেমেৰা সেইকাৰণে এতিয়া ভিডিঅ' কৰি আছোঁ চক কিমান ডাঙৰ লাইন আৰু যাব লাগিব আৰু কিমান দূৰ যাব লাগিব মই নাজানো কাৰণ আগত আমি অহা নাই এতিয়াহে যাই আছোঁ আৰু পিছতো চক পিছতো আছে বহুত মই দেখাম আগত বহুত আৰু ইয়াতে কিবা পানী চানী লাগিলে সকলো ইয়াতে দিয়ে পানী দিয়ে ফ্ৰীতে পানী খাব পাৰে পানী খিচুৰি কিবা কিবি যি খাব লগা বস্তু ইয়াতে পাব পাৰে আপোনালোকে যদি আহে ইয়াতে খাব পানী চানী পানী খাব সকলোৱে চব পানী আনি আছে আমাৰ সন্মুখত পানী আমি নাখাওঁ এতিয়া নাখাওঁ আমি কাৰণ আমি পানী ঢালিম না সেইকাৰণে নাখাওঁ কিমান ডাঙৰ লাইনটো চাওক আপোনালোকে কিমান মানুহ লাইন ধৰিছে আপোনালোকে চাওক আৰু আমি লাইন ধৰি আহি আছোঁ যে আৰু আপোনালোকে দেখক ৱাও 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 গেলাম সঙ্গের সাথী কেউ নাই সাজের লাউ বানাইলো মুড়ে বইরাগি সাজের লাউ চাওক গাইছ কি কিহৰ ব্ৰিজ এইটো আপোনালোকে ভাবিব পাৰিছে নে নাই মই ভাবিব পাৰিছোঁ এইটো হ'ল বাঁহৰ ব্ৰিজ চাওক বাঁহেদি ব্ৰিজ বনাইছে আমাৰ অসমতো আছে বাঁহৰ ব্ৰিজ আপোনালোকে চাব পাৰে চাওক মই ভাবছোঁ কাঠৰ নেকি কিন্তু নহয় এইটো বাঁহৰ ব্ৰিজ মন্দিৰৰ সন্মুখত আহিলোঁ দেয়াৰ এতিয়া প্ৰৱেশ কৰিম আপোনালোকে চাব পাৰিব মন্দিৰৰ ভিতৰত কি আছে এতিয়া মনটো অলপ ভাল লাগি আছে কালি 2টা বজাৰ পৰা লাইনত আছোঁ এতিয়া পালোঁ 11টা বাজিল 11টা বজাত লাইনটো পালোঁ আমি এতিয়া মন্দিৰৰ ভিতৰত সোমালোঁ চাওক এইটো মন্দিৰ হয় মন্দিৰৰ আৰু ওপৰত আৰু ডাঙৰ মন্দিৰ আছে এৰি যাব লাগিব দেয়াৰ যাওঁ মন্দিৰৰ বাহিৰৰ ভিউটো চাওক ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো আপোনালোকক দেখাই আছোঁ ভাই মজা देखो भाई व्यू 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 ये मंदिर है इसमें शिवलिंग है एक बहुत बड़ा बहुत डांगर शिवलिंग আছে ইয়াৰ ভিতৰত চাওক গাইজ যেটো মই ক'লো বাঁহৰ ব্ৰিজ সেইটো হল ব্ৰিজৰ ওপৰতে মই যাই আছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব আৰু মোৰ ভিডিঅ' পাই থাকিব তেনেহ'লে আপোনালোকক ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব দেই আৰু মই দেখাম গুৱাহাটী ষ্টেচনৰ ভিডিঅ'টো চাব ये बड़ी अच्छी बात कही आप জিন্দগীত প্ৰথমবাৰৰ বাবে মই উঠিছোঁ লিফত চক লিফ এইটো হ'ল লিফ মই ফিল্মত দেখা পাইছিলোঁ লিফটো আজি প্ৰথমবাৰ মই যাই আছোঁ লিফেৰে দে আৰু মোৰ আশাটো পূৰণ হ'ল লিফত উঠা আৰু আমি এতিয়া লিফেৰে নামি আছোঁ তলত যাই আছোঁ গুৱাহাটী ষ্টেচনৰ ওপৰতে লিফটো আছে আপোনালোকে আহিলে লিফত উঠিব পাৰিব আহিলে যাৰ যাৰ আশা আছে উঠিব লিফত আহি দে বাই বাই টাটা এতিয়া শেষ কৰি